ওই চকলা টেঙাটি অকলে নেখাবা, ঐ আমাকো এচকল দিবা, ঐ বিহু মাৰিবলৈ অকলে নাযাবা, আমাকো লগতে নিবা। তো চাওঁতে চাওঁতে চতে গৈ গৈ বিহুটি পালেহি। গম পাইছেই নহয় চাই কোনটো বিহু? সৰুতে আমি পাইছিলোঁ তো এল পি স্কুলত। সেই তেনেকৈ আৰু বিহুটি পালেহি। আৰু কোনটো বিহু? এইয়া বহাগৰ বিহুটি পালেহি। তো বহাগৰ বিহুটি আজিকালি অলপ মডাৰ্ণ হৈ গ'লতো। বহাগৰ বিহুটি মানে একদম পূৰা মডাৰ্ণ হৈ গ'ল। চব বস্তু যিমান য'ত আছে, তিল পিঠা আদি কৰি একদম আৰম্ভণি পাই চব বস্তু আজিকালি পেকেটিং পায়। ডিজিটেল জামানা হৈ গ'লতো, চব বস্তু পেকেটিং পায়। তো গোলাঘাট মইনাৰ পৰাতো আজি পাতিছে এখন মেলা। মেলা মানে একদম তিল পিঠা চিলপিঠা থকা বহাগী মেলা। ইয়াত বহাগী মেলা আছে। ইয়াৰ ভিতৰত চব তিল পিঠা, ঘিলা পিঠা পৰা আদি কৰি যিমান য'ত পিঠা চব উলিয়াইছে মানে বুলি ৰাইজে কৈছে আৰু। গতিকে আমি সোমাই পেলাই চাওঁগৈচোন কি কি ওলাইছে কি কি নাই দেই। এইয়া দেখিছে নহয়, গোটেইখন মানে এখন বজাৰ বহিছে, গোটেই মানুহবোৰ বহিছে। এইয়া কিবা কিবি কি আত্মসহায়ক গোটৰ বস্তু উলিয়াইছে। এইয়া দেখিছে নহয়, এইবোৰ চাউলৰ পৰা আদি কৰি কিবা কিবি কোমল চাউল, টান চাউল, এইবোৰ কিবা কিবি ধেৰ ওলাইছে। আৰু এইবোৰৰ দাম বেলেগ বেলেগ দেই। এই সকলোবোৰ এয়া তিল পিঠা 50 টকা, ঘিলা পিঠা, এইবোৰ ধেৰ কিবা কিবি আজিকালি চব পাইতো। এয়া এইসোপা দেখিলেতো মন যায় আৰু দেই। মাংস খাওঁ খাওঁ, মাংস খাওঁ খাওঁ এনে লাগি যায়। এইফালে মাংসৰ লগতে মাছো ওলাইছে, মিছা মাছ, সঁচা মাছ আৰু কিবা কিবি মাছ। তাৰপিছত দেখিলে খাওঁ খাওঁ, দেখিলে খাওঁ খাওঁ, বিনা বাজি যায়। লগত তামোলো ওলাইছে বা। আৰু কি কি আছে? চাহ, পকৰি, ভাপত দিয়া পিঠা, দেখিলে খাওঁ খাওঁ, দেখিলে খাওঁ খাওঁ। পানী বিধো ওলাইছে আকৌ দেই। ইফালে মনে মনে দিব পাৰে আৰু। এয়া চাউল কিবা কিবি ডিমো উলিয়াইছে। কাৰোবাৰ মন গ'লে 4-5টা দিব পাৰে। এয়া একদম মাংস দামকেইটা দেখিলে মানে মচৰি মচৰি খাওঁ খাওঁ লাগে আৰু। দামত নাখায়। এয়া লগতে খাওঁ খাওঁ নাচিয়ে দিলে। এয়া বাইদেউ ধুনীয়াকৈ নাচি আছে, ধিটিং টাং ধিটিং টাং পূৰা নাচি আছে আৰু দেই। গান এয়া কাকডোঙা ব্লকৰ পৰা আনিছে। কি আনিছে? কাপোৰ আনিছে বা বিধে বিধে কাপোৰ। মহিলাসকলৰ কাৰণে এয়া কাপোৰ। ভেকুৰী আচাৰ বনাই পোৱা নাই বাৰু। ভেকুৰী খাওঁ, কিন্তু এয়া ভেকুৰী আচাৰ। এইটো কেনেকৈ বনাইছে? বইল চইল কৰিলে নে? এইয়া কলপাতত পৰা পানী টেঙা লাইফত প্ৰথম দেখিছোঁ, আগতে দেখা পোৱা নাই দেই। আৰু লগতে এসোপা যিবোৰ আছে গোটেইখিনি বস্তুৰ নাম নাজানো চাগে দেই। ধেৰ কিবা কিবি ওলাইছে এসোপা। এইফালে কাপোৰ চাপোৰ ধেৰ কিবা কিবি ওলাইছে। এনেকৈয়ে গোটেই বজাৰখন ভৰ্তি হৈছে। আপোনালোকে যদি কোনোবা ইচ্ছা কৰে আহিব, কিনিব আৰু লৈ যাব পাৰিব। মোৰ পইচা পাতি নাই কাৰণেহে নাই কিনা আৰু দেই। গতিকে সামৰিছোঁ আৰু। এইফালে গোটেই আচাৰ, দুৰাচাৰ, সদাচাৰ, মিঠ আচাৰ, কি কি আচাৰ আছে নাজানো আৰু দেই। চব আচাৰে ভৰ্তি হৈ আছে। এইফালে পলু, এইফালে পানীয়, তাৰপিছত এইবোৰ কিবা কিবি ধেৰ আছে। দীঘলতি মাখিয়তী, এইফালে কিবা কিবি কৰিব পাৰিব। লাও চাহ, বেঙেনা খাই এইবোৰ কৰিব পাৰিব, চব আছে। আৰু এইফালে আন্তমন্ত্ৰী ৰাখি থৈছে মেটেকা জাতীয় বস্তু, সেইবোৰ আছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে কিনিব পাৰিব আৰু চকেছত সজাই থ'ব পাৰিব। এইবোৰ আজিকালি সজাইহে থয় যি দেখিছোঁ। এইবোৰতো মানুহে ইমান ব্যৱহাৰ নকৰে কাৰণ দামী বস্তুটো। গতিকে এইবোৰ পেলেনিং কৰা ধেৰ কিবা কিবি আছে। সুন্দৰ সুন্দৰকৈ বনাইছে কিন্তু দেই। সেইটো কষ্ট কৰি বনাইছে। গতিকে আপোনালোকে আহি নিশ্চয় এইবোৰ লৈ যাব পাৰিব। তো আজিৰ এই ভিডিঅ' চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। যিহেতু গোলাঘাট মইনাপাৰাত হৈছে উক্ত বহাগী মেলা, য'ত কিবা কিবি ধেৰ ওলাইছে। আপোনালোকে দেখিছে আৰু কি কি ওলাইছে। গতিকে আহিব, কিনিব, লৈ যাব আৰু ঘৰত খাব। বনাব কৰিব নালাগে আৰু ঘৰত। আজিকালি চব ডিজিটেল জামানা হ'ল। মেচিনত দি দিব, খচকৈ হৈ যাব। তো কেনে লাগিলে নিশ্চয় জনাব। নতুনকৈ কোনোবাই চাই ছাবস্ক্ৰাইব কৰিব, লাইক এটা নিশ্চয় দিব আৰু দেই।